প্ৰথমে আপোনালোকে মই নমস্কাৰ জনাইছোঁ। আপোনালোকৰ চেনেলৰ যোগেদি দেশবাসী ৰাইজৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে। তাত সকলোৱে বিধানসভা নিৰ্বাচনৰ দিনা গৈ সকলোৱে নিজৰ ভোটদান প্ৰদান কৰিব। আৰু ইছ্যু হিচাপে আচলতে ডেভেলপমেণ্টটো হ'ব লাগে, কাৰণ স্বাস্থ্য, পানী, বিজুলী, শিক্ষা, ইণ্ডাষ্ট্ৰী, কৃষি, আপোনাৰ এই ক্ষেত্ৰত সকলোৱে আমি একত্ৰিত লৈ এটা সপোন উচ্চি আহিছিলোঁ আম আদমি পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ আদৰ্শৰে দেৰগাঁও সমষ্টি নিৰ্বাচন খেলিবলৈ গৈ আছোঁ। আৰু ৰাইজে আঁকোৱালি লৈছে, কাৰণ এইটো ক্ষেত্ৰৰ কাৰণে আমাৰ ভালো লাগিছে। আম আদমি পাৰ্টীৰ দলক মানুহে ভাল পায়, আৰু এই ক্ষেত্ৰত অৰবিন্দ কেজৰিৱালৰ যিটো আদৰ্শ আৰু এই আদৰ্শবিলাক আমি যাতে দেৰগাঁৱত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ মনৰ আকাশৰে আমি সপোন উচ্চি আহিছিলোঁ। আৰু সেই ক্ষেত্ৰত সকলোকে আমি আশীৰ্বাদো বিচাৰি গৈছিলোঁ আৰু ভাল পাইছোঁ। আৰু এই ক্ষেত্ৰত ডেভেলপমেণ্টৰ বাহিৰে আমাৰ ইছ্যু একো নহয়, অনলি ফৰ ডেভেলপমেণ্ট। আগন্তুক যে গত বিধানসভা নিৰ্বাচনত যিজন বিধায়ক আছিল, সেই বিধায়কে আপুনি একো কৰা নাই বুলি ভাবে নি? আচলতে যিবিলাক সমস্যা দেৰগাঁৱত চাওক, ডেভেলপমেণ্টটো কৰা নাইকিয়া ৰাইজে দেখিছে, মই ক'বলগীয়া নাই। কাৰণ আমি এজন প্ৰতিনিধি হৈ যোৱা বিধায়কজনক মই তেনেকৈ নকওঁ, কাৰণ মই এটা বিচাৰিছোঁ তেখেতে যিখিনি কাম কৰিছে তাতকৈ মই 3 গুণ বেছি কৰিব লাগিব। এতিয়া মই যিমান ৰাস্তাত গৈছোঁ, বহুত পানী বোকা গাঁত হৈ আছে। এতিয়াও মানে আমাৰ ক'ব পাৰিব লাগিব, এই গাঁতবিলাক যাতে আমি ফিল আপ কৰিব লাগিব, পকা ৰাস্তা কৰিব লাগিব, পকীকৰণ কৰিব লাগিব। এইবিলাক বহুত কাম বাকী আছে। তেখেতে নোৱাৰিলে, সেইটো তেখেতৰ কাৰণে তেখেতে কি ভাবিছে কাম কৰিছিলে মই নাজানো। কিন্তু আমাৰ দিনত ৰাস্তা পদূলি, পানী, বিজুলী, শিক্ষা অনুষ্ঠান, ইণ্ডাষ্ট্ৰী, কৃষি ফাৰ্ম সকলো উন্নয়ন হ'ব লাগিব। কাৰণ অনাগতৰ দিনত উঠি অহা নৱপ্ৰজন্মই ইয়াত আমাৰ ভাল মানে থাকিবলৈ পাব লাগিব। দিল্লীৰ পৰা মানুহ, বাহিৰা দেশৰ পৰা মানুহ এই দেৰগাঁৱত উপস্থিত হৈ কাম কৰি থাকিবৰ কাৰণে এটা ইণ্ডাষ্ট্ৰী ইয়াত ফিটিং কৰিব লাগিব। তেতিয়াহে আমাৰ ডেভেলপমেণ্ট হ'ব। দেৰগাঁৱৰ বাসিন্দাৰ পৰা ল'ৰা গৈ বাহিৰত যোৱাটো, মই কাম কৰিবলৈ যোৱাটো মই নিবিচাৰোঁ। এইটো কাৰণে মই বিৰোধ কৰিছোঁ। লগতে এইটো কওঁ, উঠি অহা নৱপ্ৰজন্ম হিচাপে আমি জুবিন দাসৰ আদৰ্শৰ মানুহ। কাৰণ তেখেতে এটা কথা কৈও কৈছিলে, কিতাপৰ মালা, কিতাপৰ টোপোলা লৈ আমি আগবাঢ়ি যাব লাগিব, গামোচা মালা পিন্ধাত থাকিম। আৰু বিশেষকৈ এইটো ঠিক, উঠি অহা নৱপ্ৰজন্মবিলাকে আমি আবেলি হ'লে গধূলি পৰত যিবিলাক আড্ডা মৰা ছিষ্টেমবিলাক, এইবিলাক চেঞ্জ কৰি উঠি অহা নৱপ্ৰজন্মই শিক্ষা জগতৰ লগত জড়িত হৈ অনাগতৰ দিনত খেলতে হওক, সাংস্কৃতিকতে হওক, কৃষি কৰ্মতে হওক, আমি কেনেকৈ মনোযোগী কৰ্মযোগী কৰিব লাগিব তাৰ এটা মই আলোচনা কৰি আছোঁ। আৰু এইটো সপোন আছিলে, এইটো কৰিম বুলি। ভাৰতীয় জনতা পাৰ্টীৰ এজন সবল নেতৃত্ব বুলি মানে সকলোৱে মানে কয় যে মৃদুলতা ডাঙৰীয়াই প্ৰাৰ্থিত্ব লাভ কৰিছে, লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। এই ক্ষেত্ৰত ধৰক ৰাইজে আপোনাক কেনেকুৱা আশ্বাস প্ৰদান কৰিছে? চাওক, আমাৰ দেৰগাঁও সমষ্টিৰ 3টা দলৰে পৰাই প্ৰাৰ্থিত্ব পাইছে। মৃদুলতা ডাঙৰীয়া এজন সন্মানীয় ব্যক্তি, আৰু মোৰো ভণ্টি সাগৰিকা বৰা, তাইও খেলিছে। আৰু তাইকে আমি ৰাজনীতি জগতলৈ আগতে উলিয়াই আনিছিলোঁ। ভাল শিক্ষিত দুইজন। আৰু এইটো ক্ষেত্ৰত এটাই কওঁ, মোক পাৰ্টি সকলো ভাল। কালি দল হিচাপে ৰাইজে কাক বিবেচনা কৰিব, সেইটো ৰাইজে অলৰেডি মানে ডিচিশ্যন লৈছে। আৰু মই ভোট বিচৰাটো কাৰো পৰা মোৰ অধিকাৰো নাই ভোট বিচাৰিবলৈ। মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। কাম কৰি যোৱাটো মোৰ সপোন। উঠি অহা নৱপ্ৰজন্মবিলাকে লগত লৈ কেনেদৰে আগবাঢ়ি যাবৰ কাৰণে যিটো সপোন ৰচি আহিছিলোঁ, মই সেই আদৰ্শৰে বোলে কাম কৰি যাম। কাৰণ তেখেতসকলৰ দলৰ টিকেট প্ৰাৰ্থিত্ব দিছে, তাত ক'বলগীয়া একো নাই। দলে দিছে, খেলিব লাগিব আজি। কাৰণ বিজেপি দলৰ মৃদুলতা ডাঙৰীয়াৰ কাৰণে, উদ্ধাৰৰ কাৰণে ৰাজনাথ সিং ডাঙৰীয়া নামি আহিছে। কিয় আহিছে? আম আদমি পাৰ্টীত তাত কেণ্ডিডেট আছে বুলি ভাবি। কাৰণ কংগ্ৰেছৰ কথা জানেই, মই নকওঁ। আৰু বিজেপিৰ কথা জানেই, মই নকওঁ। কাৰণ আমি জুবিন দাই ন্যায়ৰ কথা ইয়াত আমি ক'ব লাগিব। কাৰণ সেই ক্ষেত্ৰত আমি সকলোৱে উঠি অহা নৱপ্ৰজন্মই এইটো চাব লাগিব, কোনটো দলক আপোনালোকে আশীৰ্বাদ দিলে যাতে এটা অনাগতৰ দিনত ভাল ফল পৰিৱৰ্তন হয়, সেইটো বিষয়ে আমি চাব লাগিব। কাৰণ আমি সৰুতে পঢ়িছিলোঁ নহয়, মই আপোনাক এইটো কথাও কওঁ, A for এপল, B for বল, C for কেট বুলি আমি আগতে সৰুতে পঢ়িছিলোঁ। সেইবিলাক আমি বাক্য ৰচনা লিখিছিলোঁ নহয়। এতিয়া আম আদমি পাৰ্টীত আমি এইটো এটা নতুনকৈ আমি যুক্তি উলিয়াইছোঁ যে A for আপল নহয়, এতিয়া A for আম আদমি পাৰ্টী গোয়িং টু এডভান্টেজ ইন আছাম, সেইটো আছাম। আৰু B for বল নহয়, এতিয়া B for বিজেপিক গ' টু বেক হৈছে। আৰু C for আগতে কেট পঢ়িছিলোঁ, এতিয়া C for কেট নহয়, এতিয়া C for কংগ্ৰেছ অলৰেডি ৰাইজে কেঞ্চেল কৰিছে। সেইকাৰণে মই কৈছোঁ, এতিয়া অসমৰ ৰাইজে আম আদমি পাৰ্টীক এডভান্টেজ হিচাপে দিবলৈ গৈ আমি অসমত 21টা ছিটত যেনেকৈ আমাৰ আশীৰ্বাদ কৰি অহা নিৰ্বাচনৰ দিনা আশীৰ্বাদ দিবলৈ মই অনুৰোধ কৰিলোঁ।